এয়া আমি চিকাৰা উঠি ডালঝিল লেকৰ কেনেকুৱা লাগে অনুভৱ ল'ম আমি। এয়া গৈ আছোঁ আমি চিকাৰাত বহিম মানে নাৱত বহিম। ভেৰি নাইচ। বাবু ভাল লাগিছেনে? য়েছ, আমি এতিয়া ডালঝিল লেকত আছোঁ। কি সুন্দৰ পৰিৱেশ, ৰঙা ৰঙা দেখোন পুৰা হিলি আছোঁ ন? য়েছ, এয়া ডালঝিল লেক আৰম্ভণি। এয়া হৈছে গল্ডেন লেক। ডাল লেকৰে এই অংশটো কোৱা হয় গল্ডেন লেক। কাশ্মীৰী ড্ৰেছ মে ফটো এনেকৈ নাৱৰ ভিতৰতে গৈ থাকোঁতে আহি থাকে। আৰু এই সন্মুখত দেখা পাইছে क्या अकबर का किला है ना? अकबर का किला। हरी पर्वत, हरी पर्वत। अच्छा अच्छा, সেউজীয়া পাহাৰ মানে আকবৰ কা কিলা, আকবৰৰ কিলা এইটো। ইয়াৰ পৰা ধুনীয়াকৈ দেখা পোৱা গৈছে। ৰাজশ্ৰী বোলে ফটো উঠে, কাশ্মীৰী ফটো। বাৰ্গেনিং কৰি আছে ৰাজশ্ৰী। ইয়াতে শ্বুটিং হৈছিল, চিৰিয়েল শ্বুটিং হৈছিল এসময়ত, টিভি চিৰিয়েল শ্বুটিং হৈছিল। আৰু এইখন বহুত পুৰণা, 1991ৰ ইমান পুৰণা ফ্লটিং বোট এতিয়ালৈকে আছে এইখন। আৰু এটা আপোনালোকক বস্তু দেখুৱাওঁ যে ফ্লটিং পোষ্ট অফিচ, ইয়েহে ফ্লটিং পোষ্ট অফিচ। এইখন এইয়া দেখা পাইছে ফ্লটিং পোষ্ট অফিচ কাশ্মীৰৰ। पिन कोड क्या बताया भैया आपने? 19001 काश्मीर का काश्मीर और प्रथम टू पोस्ट ऑफिस। ये पिन कोड नंबर फ्लोटिंग पोस्ट ऑफिस। और ये সময়ত ये गाँव में जाते थे ना फ्लोटिंग, चिट्ठी बांटने के लिए। बहुत ভাল লাগিছে কাশ্মীৰৰ বিষয়ে জানিব পাৰিছোঁ। भैया आपका थोड़ा परिचय बता दीजिए, नाम बता दीजिए। कयूम जी, आप कश्मीर से ही है ना? जी, अच्छा अच्छा, लेक में रहते हैं आप? अच्छा, तो आपका ये आपका फ्लोटिंग में है आपका भी घर? नहीं, हमारा लैंड है, आइलैंड है। आइलैंड में रहते हैं आप ना? आइलैंड में रहते हैं हम, यूनियन की शिकारी चलाते हैं। अच्छा 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 सैलरी पे चलते हैं। अच्छा अच्छा अच्छा, जो है इनको हमको सैलरी मिलता है। ओ अच्छा, मंथली पेमेंट मिलता है, ऐसा है। हाँ, इनके साथ जॉब है, ये यूनियन के बोट है। अच्छा अच्छा, यूनियन के बोट है, हम इनके साथ काम करते तो आपको मतलब तनख्वाह मिलता है मंथली हिसाब से। ये से वाटर लिली फुल কি সুন্দৰকৈ পানীৰ মাজত আছে। এতিয়া ফুল ফুলি থকা নাই অৱশ্যে। এই আমি হাউচ বোটৰ কাষেৰে গৈছোঁ। হয়, ঠাণ্ডা দিনতো বহুত ঠাণ্ডা হ'ব, -8 -9 পৰ্যন্ত টেম্পাৰেচাৰ ডাউন হয় বুলি তেওঁলোকে কৈছে। আৰু সেই সময়ত বোলে তেওঁলোকে এই ডাল লেকৰ ওপৰত খুব বৰফ জমি যায়। আৰু তাৰপৰা তেওঁলোকে বোলে ক্ৰিকেট খেলে আৰু চাইকেল চলাই তেওঁলোকে বোলে এই লেকটোৰে পাৰ হৈ যায় বোলে। তেওঁলোকে অহা যোৱা কৰে। সেই সময়ত চিকাৰা নচলে, কিন্তু তেওঁলোকে খোজকাঢ়ি অহা যোৱা কৰিব পৰা অৱস্থা হয় বোলে। এয়া হৈছে ফ্লটিং মাৰ্কেট, আৰম্ভ হৈছে। এইবিলাক চব কাশ্মীৰী হেণ্ডমেড প্ৰডাক্ট। কি সুন্দৰ এয়া ফ্লটিং দোকানবিলাক আপোনালোকক দেখুৱাইছোঁ। সঁচাকৈ আচলতে নিজে নহাকৈ তাৰমানে কি হয় বুজাব নোৱাৰি আৰু অনুভৱ, আহিলেহে গম পোৱা যায়। ময়ো আগতে ভিডিঅ'তে চাই আছিলোঁ, তেতিয়া ভাবিছিলোঁ কেনেনো হ'ব, কিন্তু আহি দেখিলোঁ সঁচাই খুব সুন্দৰ। মানে বুজাব নোৱাৰি ভাষাৰে আপোনাক, বেলেগ এটা অনুভূতি, বেলেগ অনুভূতি। আৰু এইয়া সন্মুখত দেখা পাইছে কি কয় CRPF ना? 144 बेटालियन CRPF डाल लेक। फ्लोटिंग ना ये भी? नहीं, ये लैंड। अच्छा, ये फ्लोटिंग नहीं है। तो ইয়াতে ডাল লেকৰ মাজতে অলপমান মাটি আছিল আৰু সেই মাটিতে তেওঁলোকৰ कैंप बनाइছে। ये सिक्योरिटी के लिए ना? जी जी जी, इनके पास भी ये बोट वगैरह है, दिख रहा है जैसा समंदर में एयरफोर्स है ना? जी जी जी। তেওঁলোকে ডাল লেকৰ সুৰক্ষাৰ কাৰণে ইয়াত CRPF আছে। যে এই হাউচ বোটবিলাক যে বনাইছে
হাউজবিলাকৰ এই কাঠবিলাক যে দেখা পাইছে পচি নাযায় কাঠবিলাক দেখিছে যিবিলাকে এই নাওবিলাক সন্মুখত আপোনালোকে দেখা পাইছে নাও বনোৱা হয় বা তেওঁলোকৰ হাউচ বোটবিলাক তেওঁলোকে বনায় খুব কষ্টলি হয় বুলি কৈছে তেওঁলোকৰ হাউচ বোটবিলাক এইবিলাক হৈছে পাম উডৰ পৰা বনোৱা হয় পাম গছৰ পৰা আৰু এনেকৈয়ে থাকে শ বছৰ এনেকৈ থাকে বুলি তেওঁলোকে কৈছে আৰু এনেদৰে দেখুৱাই আছোঁ আপোনালোকক আৰু চাওঁ আগলৈ মীনা বজাৰ দেখুৱাওঁ আপোনালোকক এয়া মাছ ধৰি আছে তেওঁলোকে এইখিনি আপোনালোকে দেখা আমাৰ ইকৰা জাতীয় এবিধ তেওঁলোকে ইয়াৰ পৰাই হেৰি বনায় ফ্ল'ৰ মেট বনায় বুলি কৈছে তেওঁলোকে ফ্ল'ৰ মেট বনায় আৰু এই মাটিখিনি য'ত দেখা পাইছে আপোনালোকে ইয়াৰ তলত মাটি আছে 2 ফিট আৰু এই মাটিখিনি ফ্ল'টিং লেণ্ড বুলি কোৱা হয় বুলি কৈছে তেওঁলোকে আৰু 2 ফিট মাটিৰ তলত আৰু পানী সম্পূৰ্ণ আৰু ইয়াতে গাঁৱৰ মানুহে তেওঁলোকে ইয়াতে এনেকুৱা ইকৰা জাতীয় খেতি কৰে এয়া হৈছে হেণ্ডলুম প্ৰডাক্ট ঊল হয় তেওঁলোকৰ কি সুন্দৰকৈ বনাইছে হেণ্ডলুম প্ৰডাক্ট এই ইয়াতে তেওঁলোকৰ নাওবিলাক বনায় আমি য'ত এতিয়া উঠি গৈ আছোঁ আৰু ইয়াতে তেওঁলোকৰ নাওবিলাক বনায় বুলি তেওঁলোকে কৈছে হাই বঢ়িয়া অসমৰ নেকি কি কৰা ইয়াত কাম কৰা ইয়াতে বঢ়িয়া 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 ক'ত ঘৰ অসমৰ তেজপুৰ বঢ়িয়া অসমীয়া ল'ৰাই ইয়াত আহি কাম কৰি আছে অসমৰ ল'ৰা এজন লগ পাইছিলোঁ ইয়াতে বোট বনাই বুলি তেওঁলোকে কৈছে বোট ফেক্টৰী ইয়া কাশ্মীৰ নভেলিটিজ এম্পৰিয়াম দেখা পাইছে হেণ্ডমেড পৰা কাশ্মীৰী ট্ৰেডিশ্যনেলি তেওঁলোকে ঘৰতে বনায় হোমমেড কি সুন্দৰকৈ বনাইছে চাওকচোন চালে চকুৰোৱা চিকাৰাবোৰ নাওবোৰ কি সুন্দৰকৈ সজায় তেওঁলোকে ডাল লেকৰ পানী চুই চুই ঠাণ্ডা নে কেনে পানী নৰ্মেল ন এয়া সন্মুখত চিকাৰা আহি আছে গৈ আছে মানুহবোৰ আমাৰ জাৰ্ণিটো শেষ হ'ব হৈছে আৰু প্ৰায় আমি পাৰ আহি পাব হৈছে এই সন্মুখত যে ওপৰত দেখাই দিয়ে না জি এই আপোনালোকক দেখুৱাই দিওঁ অলপমান হাম যাকে আহে ছাৰ কেমেৰা লৈ যাব নোৱাৰিলোঁ পাৰ্মিশ্যন আছিলে নাই বুলি নহয় কিন্তু আমি কিবা কাৰণত লৈ নগ'লোঁ আৰু থাকি গ'ল গাড়ীতে আৰু সেইকাৰণে ভিডিঅ' দিয়া নহ'ল শংকৰাচাৰ্য এনেদৰে ডালঝিল লেকৰ আমেজ আমি ল'লোঁ আজি খুব ভাল লাগিল আৰু এয়া সুন্দৰ পৰিৱেশ শেষৰ বাবে আপোনালোকক দেখুৱাইছোঁ এনেদৰে টুৰিষ্টবিলাক আহি আছে সকলোৱে নাৱত তেওঁলোকে ডাল লেকৰ বুকুত এনেদৰে দেখা পোৱা গৈছে টুৰিষ্টসকলক আৰু এয়া হৈছে এনেদৰে বিক্ৰী কৰি থাকে তেওঁলোকে নাৱৰ ওপৰতে চাহ কফি যি লাগে আৰু আহি পাব গৈছোঁ আৰু আপোনালোকেও আহিব কাশ্মীৰৰ আমেজ ল'ব আজিৰ কাশ্মীৰ দিনটোৰ যাত্ৰা আমি ইমানতে সামৰিব লৈছোঁ আৰু এনেদৰে ডাল লেকৰ বুকুত আমি চিকাৰাৰ ওপৰত উঠি এঘণ্টা সময় অতিবাহিত কৰিলোঁ আৰু ইয়াৰ চিকাৰা ছিষ্টেমটো বুকিঙৰ ছিষ্টেমটো বিষয়ে মই অলপ কৈ দিওঁ তেওঁলোকে কওঁতে খুব বেছি কয় আৰু ৰেটটো আৰু বাৰ্গেনিং কৰিবলগীয়া হয় আৰু আমাক কোৱা হৈছিল ৩,০০০ টকা প্ৰতি ঘণ্টাত আৰু কিন্তু যেতিয়া আমি বাৰ্গেনিং কৰিলোঁ ঘণ্টাত ১৫00কৈ তেওঁলোক আপোনালোকক এইখিনিতে জনাই থওঁ যে যদি আপোনালোকে ডাল লেক ভ্ৰমণ কৰিবলৈ আহে তেন্তে বেলি পৰাৰ ঠিক আগমুহূৰ্তৰ পৰা বেলি পৰাৰ পিছলৈকে আপোনালোকে যাত্ৰাটো কৰিব পাৰিলে ভাল কিয়নো মনোৰম দৃশ্য তেতিয়াহে আচলতে দেখা পোৱা যায় যিহেতু আমি বহুত দূৰলৈ যাবলগীয়া আছিল গতিকে আমি দিনে পোহৰেই আমি যাত্ৰাটো সামৰিবলগীয়া হ'ল আপোনালোকক জনাওঁ যে আমাৰ অসমৰ দৰে সোনকালে ইয়াত সন্ধিয়া নহয় 7:30 বজাৰ পিছতহে সন্ধিয়া হয় আপোনালোকক যেনেকৈ মই ক'লোঁ যে ব'টিং টাইম যেনেকৈ এঘণ্টাৰ বাবে বুকিং কৰা হয় কিন্তু এই এঘণ্টাৰ সময়খিনিৰ ভিতৰতে আপোনালোকক যেনেকৈ দেখুৱালোঁ ডাল লেকৰ ভিতৰ চোৱাৰ অৱস্থা যে তাত যিবিলাক দোকান পোহাৰ আছে এই দোকান পোহাৰ যদি আপুনি কিবা মাৰ্কেটিং কৰিব খোজে ফুৰিব খোজে তেন্তে সেই সময়খিনি এঘণ্টাৰ ভিতৰত ইনক্লুড কৰা নহয়
কিয়নো এই নাৱৰীয়াসকলে লৈ যোৱা গ্ৰাহকৰ ওপৰত ভিত্তি কৰি এই বজাৰখন চলি থাকে আৰু এইখিনি কথা আপোনালোকক জনালোঁ আৰু খুবেই ভাল লাগিল এটা অনুভৱ লৈ আমি উভতি গৈছোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে নমস্কাৰ